what about this one SIU? It'll happen. But these are SIU. Yes, sir. SIU. Today only they told me I'll solve the problem. Don't worry. Sir, BJP is promising since the last that peace will bring in the country, but Manipur is burning since the 1 month. It's more, and আৰু কিবা আছে নেকি আপুনি তিনিখন মেডিকেল কলেজ যি ৰিকগনিশ্যন হৈছে এইটোতো মই শুনা নাই কথাটো সেই বিষয়টো অকমান মই শুনা নাই তিনিখন মেডিকেল কলেজতে এইবাৰো নামভৰ্তি হ'ব আৰু খুব ভাল কৰি মেডিকেল কলেজ চলি থাকিব স্যার এসআইইউটো আপুনি কৈছিলে যে আগত আপুনি মেডিকেল হেলথ ইনচাৰ্জ আগতে আপুনি কৈছিলে যে এসআইইউটো ব্ৰহ্মপুত্ৰ নদীৰ পেলাই দিব এতিয়া আপুনি এতিয়া মই ক'লো না মোক আজিয়ে কৈছে প্ৰব্লেমটো অলপ আগত 1 ঘণ্টা আগত কৈছে আমাৰ ইয়াত কাৰ্বি আংলঙৰ বহুত হেম্পাৰ হৈ আছে এসআইইউৰ এইটো মই চাই দিম এতিয়া গৈয়ে চাই দিম আজি গৈ লওঁ মোক এতিয়া ইয়াত আহোঁতেহে কৈছে ডিফুট আগতে মই নাজানিছিলোঁ এনেকুৱা কিবা প্ৰব্লেম হৈ আছে বুলি এতিয়া মোক কৈছে গৈ পেলাই মই ঠিক কৰি দিম Sir, Assam College or University Security Basil Korabuli. এইটো মইতো শুনা নাই মইতো জানাত জুলাইত বিল আহিবহে 8খন কলেজক বিশ্ববিদ্যালয় কৰাৰ কাৰণে 6 আগষ্টত বিল আহিব এছেম্বলিত আচ্ছা বিৰোধী এটা অভিযোগ আনি আছে যে মণিপুৰত লিংক কিবা সরকার গঠন করা হয়েছিল তেনেকৈ হ'ব পাৰে নেকি ইমান মানুহে ভোট দি জিকাইছে গতিকে এইটো কেনেকৈ হ'ব পাৰে স্যার ইঞ্জিনিয়াৰিং কলেজ স্থাপন কৰা হলে এইটো টেণ্ডাৰৰ কাম চলি আছে লাহেকৈ হৈ যাব ভেটেনাৰী কলেজৰো টেণ্ডাৰৰ কাম এগ্ৰিকালচাৰৰ টেণ্ডাৰৰ কাম লেণ্ড এলটমেণ্ট এইবিলাক হৈ আছে সোনকালে ষ্টাৰ্ট হৈ যাব জোনালী নাথৰ হত্যাকাণ্ড আৰু আমাৰ জোনমণি ৰাভাৰ যি হত্যাকাণ্ড বা যি দুৰ্ঘটনা তাত চিবিআই এনকুৱাৰী হৈছে আৰু জোনালী নাথৰ ক্ষেত্ৰতো চিবিআই এনকুৱাৰী কাৰণে দৰকাৰ নাই ন মানুহে কনফেছে কৰি ল'লে যেতিয়া হত্যাকাৰীয়ে কয় যে ময়ে মাৰিছোঁ আৰু তাত ইনকুৱাৰী কি প্ৰয়োজন আছে শাস্তিৰহে প্ৰয়োজন আছে জোনমণি ৰাভাৰ ক্ষেত্ৰত কোনো ধৰণৰ তেনেকুৱা কোনেও স্বীকাৰোক্তি দিয়া নাই কাৰণে তাত চিবিআই আহিছে আৰু জোনালী নাথৰটোতো এইটো অলৰেডি কৈয়ে দিলে যে মই মাৰিছোঁ বুলি গতিকে তাততো আৰু একো বিতৰ্ক নাই কোনেওতো কোৱা নাই যে মই মৰা নাই বুলি যিজন ল'ৰা আছে এইটো নিজে স্বীকাৰে কৰিছে হ'ব সংসদীয় আমাৰ যি সমষ্টি ডিপুৰ পৰা নতুন মুখৰ প্ৰাৰ্থী আহিব নেকি চবেই নতুন মুখ চবেই পুৰণা মুখ আৰু হয় নহয় গতিকে এটাই মুখ থাকিলে হ'ল আৰু কোনোবা এটা মুখ থাকিব আৰু ঠিক আছে Nang litum kelang bom lake Malong News 24/7 hampang aparman klar da kabirta.